মোৰ আগৰ ভিডিঅ'টো চাইছে যদি গম পাইছে যে আমাৰ ঘৰত বিয়া চলি আছে। মই আগৰ পাৰ্টটো আপলোড দিছোঁ আৰু ছেকেণ্ড পাৰ্টটো মই আপলোড দিয়া নাছিলোঁ আৰু অকণমান দিন হ'লেই মোৰ আচলতে সময়ে হোৱা নাছিল ভিডিঅ'টো এডিট কৰি আপলোড দিবলৈ। বাৰু যি নহওক, এইটো হৈছে ছেকেণ্ড পাৰ্ট আৰু ইয়াত আমাৰ দৰা যাবলৈকে ওলাইছে। দৰা যোৱাৰ আগত যিখিনি নিয়ম হয় সেইখিনি খুৰীয়ে ধুনীয়াকৈ কৰিলে। এতিয়া দৰা যাব বাছত আৰু আমি যাম কইনা অনা গাড়ীখনত আৰু ইয়াত দৰা গ'লগৈ। এতিয়া আমি যাম আৰু পিছে আমাৰ ৰাস্তাত এটা গণ্ডগোল হৈ গ'ল। আমি ৰাস্তা ফুল কৰি দিলোঁ, সেয়েহে আমি অকণমান দেৰিকৈ আহি পালোঁ আৰু দৰাৰ বাছখন আগতে আহি পালে আৰু আমি আহি পোৱালৈকে দৰাই মানে বিয়াত বহিলেই। বিয়াৰ কামবোৰ প্ৰায় আৰম্ভ হৈয়ে গৈছিল। ইফালে কইনাও আহিল, আমি খোৱা বোৱা কৰি ল'লোঁ আৰু বিয়া প্ৰায় শেষ হৈছেই। আৰু এনেকৈ বিয়াত আহি হোমৰ গুৰত বহি ভাল লাগে বাৰু দেই ঠাণ্ডাৰ দিনত। আৰু ইয়াৰ বিয়া শেষো হৈ গ'ল। কইনা আৰু দৰাক ভিতৰলৈ আদৰি নিছে। এতিয়া যিখিনি বিয়াৰ পিছৰ মানে নিয়ম সেইখিনি হ'ব আৰু চাগে আমাৰ অসমৰ ঠাইভেদে নহ'লেও মানে প্ৰতিখন ঠাইতে এইটো খেল আছেই যে চাউলত ভৰাই এনেকৈ আঙুঠি লুকুৱাব লাগে আৰু বিশ্বাস কৰা হয় যোনে মানে আঙুঠিটো পায় বিয়াৰ পিছত তেওঁ মানে বস্তু লুকুৱাই থ'ব নোৱাৰে, মানে পাবই আৰু। গতিকে আমাৰ এই খেলখনত দৰা জিকিল দেই, মানে দৰা বুদ্ধিয়ক। আৰু এই যে পাণ তামোলখন এনেকৈ কিবা এটা খেলিব দিছে, এইটো মই প্ৰথমবাৰ দেখিছোঁ। আৰু কৈছোঁৱে ঠাইভেদে নিয়মবোৰ আচলতে বেলেগ বেলেগ হয়। কেতিয়াবা পইচাও খেলিব দিয়ে আৰু আমাৰ এনেকৈ খেলো শেষ হৈ গ'ল আৰু এয়া কইনা বিদায় পৰ্ব। আৰু ছোৱালী মানুহৰ জীৱনত চাগে এইটো দিনতকৈ আৰু দুখৰ দিন নাই। আৰু এনেকৈ আমাৰ বিয়াও শেষ হৈ গ'ল। বাৰু আজিলৈকে